পাইলটৰ ইণ্টাৰভিউ ল'ম যে তেখেত কেনেকৈ পাইলট হ'ল, কি এক্সপিৰিয়েঞ্চ প্লেইন উৰুৱাৰ, আৰু সেই পাইলটজন আমাৰ অসমৰ হয় চামিন তামুলী দাস। তো এইটো হৈছে তেখেতৰ ঘৰ। তো ভাল পাব আপোনালোকে ভিডিঅ'টো চাই পিনে। এইটো ঘৰ চামিনদাৰ ঘৰতে আছে। আজি মানে ফ্লাইট নাই, ফ্লাই কৰিব লগা। তো এজন পাইলট কেনেকৈ পাইলট হ'ল, কেনেকৈ তো এই চামিনদা তো বলক বহি লৈ কথা পাতোঁ। আৰু এখেত নট অনলি পাইলট, এখেতে পাইলটক শিকায়। বহুত এক্সপিৰিয়েঞ্চ পাইলট, ইণ্টাৰনেশ্যনেল ফ্লাই কৰে। আপোনাৰ ঘৰ নামৰূপত নহয় জানো? নামৰূপত। হয় হয়। তো দাদা এজন কমাৰ্চিয়েল পাইলট হয়। তো দাদা আপোনাৰ প্লেইন উৰুৱা কিমান বছৰ হ'ল? বৰ্তমান মই ড্ৰিম লাইনাৰ উৰাই আছোঁ। অ'কে। আগতে এয়াৰবাছত আছিলোঁ। অঁ, মই 2005ৰ পৰা কমাৰ্চিয়েল এয়াৰলাইন্সত আছোঁ। আচ্ছা। তাৰ আগতে ট্ৰেইনিঙত আছিলোঁ। 2005ত মই সম্ভৱ এয়াৰ ডেকেন জইন কৰিছিলোঁ। 2008ত মই জৰ্ডান এভিয়েশ্যন গৈ পিনি তাৰপিছত মই 2010ত সম্ভৱ মই ইণ্ডিগ'ত আছিলোঁ 2010ৰ পৰা 2014লৈকে। তাৰপিছত মই এখন ইণ্টাৰনেশ্যনেল এয়াৰলাইন্সত জইন কৰা হ'ল। আৰু এইটো জনাবলৈ পাই আপোনাক খুব সুখী যে দাদাই প্ৰায় মেক্সিমাম ফ্লাইট উৰাব পাৰে, নহয় জানো কমাৰ্চিয়েল? মই কমাৰ্চিয়েলি উৰাই আছোঁ মেক্সিমাম। মই ধৰক প্ৰাইভেট নোৰাওঁ, চব কমাৰ্চিয়েলি উৰাই আছোঁ এতিয়ালৈকে। মষ্টলি মোৰ ফ্লাইট ড্ৰিম লাইনাৰ ফ্লাইটিঙে কৰোঁ। আগতে এয়াৰবাছত আছিলোঁ, এতিয়া ড্ৰিম লাইনাৰত আহি গ'লোঁ। এখন প্লেইনে আপুনি মানে কিমান টাইম উৰাই থাকে মেক্সিমাম টাইম? যে আমাৰ ধৰক দিল্লীৰ পৰা ঘৰলৈকে যাওঁ ক'ৰবাত 2.5 ঘণ্টা 3 ঘণ্টা লাগে, আপোনাৰতো ইণ্টাৰনেশ্যনেল যায়, তো মেক্সিমাম কিমান ঘণ্টালৈকে থাকে? মেক্সিমাম ধৰক আমাৰ কিছুমান ULR ফ্লাইট থাকে, যিটো কয় আপোনাৰ আল্ট্ৰা লং ৰেঞ্জ, যিবোৰ আপোনাৰ 16 ঘণ্টাৰ ওপৰত থাকে। ধৰক আপোনাৰ 18-19-20 ঘণ্টা ফ্লাইং কৰিব পাৰে প্লেইনৰ ওপৰত ডিপেণ্ড নাই, ডেষ্টিনেশ্যনৰ ওপৰত ডিপেণ্ড আছে। ধৰক আপোনাৰ সিমানটো দূৰৰ ডেষ্টিনেশ্যনো থাকিব লাগিব যে 20 ঘণ্টালৈকে যাবলৈ, কিন্তু মেক্সিমাম ধৰক 16-17-18 ঘণ্টাত চব ডেষ্টিনেশ্যন পোৱা যায়। অ'কে অ'কে অ'কে। আৰু এনেকুৱা ডাঙৰ ডাঙৰ প্লেইনবিলাকত ড্ৰিম লাইনাৰ আপুনি যিহেতু উৰাই, তাত পাইলট কিমানজন থাকে? আমি নৰ্মেলি 2জনেই যাওঁ, কিন্তু বেছি দূৰৰ হ'লে ধৰক 8-10 ঘণ্টাৰ ওপৰত হ'লে 3জন, তাতকৈ বেছি দূৰ হ'লে আপোনাৰ 4জনো যায়। আচ্ছা আচ্ছা। ধৰক 4জন মেক্সিমাম যায় নৰ্মেলি। তো এনেকৈ চামিনদাৰ পৰা কিছুমান সৰু সৰু কথা জানিব ইচ্ছা কৰিছোঁ, যিহেতু এখেত পাইলট। তো দাদা আপোনালোকে প্লেইন এখন উৰাই পিনে কি তাৰপিছত তাক অটো পাইলটত ৰাখি থৈ দিয়ে নেকি? প্লেইন অটো পাইলটে থাকে, কাৰণ মেনুৱেলটো আপোনাৰ ধৰক সিমান দূৰলৈকে কৰা নাযায় নৰ্মেলি, আৰু এই প্লেইনবোৰ ভেৰি হাই চফিষ্টিকেশ্যন হয়, অটো পাইলট। দাদা আৰু এটা কুৱেশ্যন, এনে আমাৰ এইবিলাক টেম্পো ড্ৰাইভাৰবিলাক যে থাকে, এটা ৰুটতে অনলি মানে টেম্পোখন চলায়। বাছ ড্ৰাইভাৰে ধৰক কোনোবাই ধৰক তেজপুৰৰ পৰা গুৱাহাটীলৈকে আহিছে, তাৰ মানে ৰাস্তা এইটোৱে, তেজপুৰ টু গুৱাহাটী, গুৱাহাটী টু তেজপুৰ। তো আপোনালোকৰ এই ফ্লাইটত কিবা এনেকুৱা আছে নেকি যে আপুনি ইয়াৰ পৰা আমেৰিকা যায়, আমেৰিকাটো এইটো আপোনাৰ এনেকুৱা নাই ন? এনেকুৱা কোনো আমাৰ নিজৰ এটা জেগা বুলিবলৈ নাই। বহুতো এইটো ভুল ধাৰণা, নিৰ্দিষ্ট কোনো জেগা নাই একচুৱেলি। আই থিংক ইভেন টেম্পু ড্ৰাইভাৰৰ কোনো নিৰ্দিষ্ট জেগা নাই, কাৰণ সি জাষ্ট এটা জেগাত সি চাকৰি আছে কাৰণে এটা জেগাত, নহ'লে সিও বহুত জেগাত যাব পাৰে। কাৰণ তাৰ ড্ৰাইভিং লাইচেঞ্চখনে এইটো নকয় যে এইটো জেগাত যাবলৈ, চব পুৰা দুনিয়াত ঘূৰিব পাৰে না। চিমিলাৰলি আমাৰো একেটাই, বাছ তাৰ আমাৰ মাজত ডিফাৰেঞ্চ, তাক মালিকে কয় যে অকল এটা জেগাত, আমাক কয় চব জেগাত। অ'কে। এতিয়া আৰু কিবা কিবি কুৱেশ্যন সুধিম, কিন্তু অলপ ঘৰটো দেখাওঁ দাদাক। এইটো অষ্ট্ৰিচ চৰাইৰ পাখি হয়, নাৰিকল গছডালৰ। এই পৃথিৱীৰ বিভিন্ন দেশ ঘূৰি ঘূৰি দাদাই ঘৰটো বেলেগ টাইপৰ বনাইছে। যিমান বস্তু দেখিছে প্ৰতিটো বস্তু বেলেগ বেলেগ দেশৰ পৰা আনিছে। এইটো এখন বেলেগ দেশৰ পৰা আনিছে, এইটো ধৰক এইবিলাক চব বেলেগ বেলেগ দেশৰ পৰা আনিছে, এইটো মায়ামীৰ পৰা আনিছে। সেতে যোনে পাইলট হ'ম বুলি চিন্তা চৰ্চা কৰি আছে, তেওঁলোকে কেনেকৈ পাইলট হ'ব পাৰে দাদাক সুধিম কি পঢ়িলে। কিন্তু তাৰ আগতে দাদাৰ ফ্ৰিজটো চাওক, এই পৃথিৱীৰ বিভিন্ন দেশৰ পৰা ফ্ৰিজ মেগনেট আনি লগাইছে। বাপৰে বাপ, পাইলট এজনৰ ফ্ৰিজটো এনেকুৱা দেখি। আৰু চাওক টিভিৰ কাষত নামঘৰত অসমীয়া গামোচা, ইমান হাই পজিশ্যনত অসমীয়া মানুহবোৰ সাজি গৈ পাইছে, খুব ভাল লাগে। আৰু এইখন যিখন প্লেইন উৰাই, সেই প্লেইনখনৰ এখন এনেকুৱা ককপিটৰ ফটো। আমাৰ নৰ্মেল ভাষাত কাৰৰ ষ্টিয়াৰিং হ'ব, তেনেকৈ ফ্লাইটৰ ষ্টিয়াৰিঙৰ যিমান চুইচ আছে, সেই চুইচবিলাক এনেকৈ এক্সপ্লেইন কৰি পিনে এইখন এখন পষ্টাৰ ইয়াত মাৰি থৈ দিছে। আৰু এই যিটো ফুল আছে, এইটোক ফৰ এভাৰ ৰ'জ বুলি কয়। মানে কি, কোনো প্লাষ্টিক নহয়, একদম নেচাৰেল প্ৰাকৃতিকভাৱে হোৱা ফুল, গোলাপ ফুল। কিন্তু এই গোলাপ ফুলটো আপুনি এনেকৈ থ'লেও এইটো মানে মৰহি নাযায় মানে, এইটো প্ৰায় 3 বছৰমান হ'ল বোলে এনেকৈ আছে। এইটো লণ্ডনৰ পৰা আনিছে, কিন্তু পাই ইয়াতো। দিছ ইজ ফৰ এভাৰ ৰ'জ, এনেকৈ থাকিব, এইটো মৰহি নাযায়, 3-4 বছৰ বোলে হ'লেই। ৱাও।
আৰু এতিয়া ভাত খাম আৰু এই ভাতবিলাকো মানে চামিন দায়ে বনাইছে চামিন দাই খুব এজন ভাল ৰান্ধনীও হয় প্লেন উৰোৱাৰ লগতে প্লেন যেনেকৈ মজা উৰাই ৰান্ধিও ভালে তবদাৰ ভাইটি হয় চামিন দা পূৰা নিজা আৰু তো ইয়াত লৈ আহিলে মই আগতে আহিছোঁ সি পিছত আহিছে কিন্তু মানে সি মোৰ এনেকুৱা ভাই মানে মোৰ নিজৰ ভাইটো তাতকৈ বেছি ভাই আৰু এজন পাইলতে বনোৱা খানা আজি খাম ভাত দালি ভাত কিনোৱেই খাম চিট বেল মাৰি খাম আৰু এক ছেকেণ্ড এটা কথা শুনো আৰু সুধো আৰু মই শুনিছোঁ মানে খানাক লৈ পিনে এয়াৰপ্লেনৰ পাইলটক বোলে একে টাইপৰ খানা নিদিয়ে খাবৰ কাৰণে সঁচা নেকি হয় দুইটাকে একেলগে নিদিয়ে আৰু একে টাইপৰ নিদিয়ে কাৰণ ফুড পয়জনিঙৰ এটা কনচিকুৱেঞ্চ হয় যদি সেইকাৰণে জাষ্ট ফৰ ছেফটি ৰিজনছ আচ্ছা তো কথাটো সঁচা মই বহুত ভিডিঅ'ত পাইছোঁ যে পাইলটক একে টাইপৰ খানা একে সময়ত খাব নিদিয়ে যদি কিবা কাৰণত ফুড পয়জনিং হয় এজনৰ হ'ব এজনটো থাকিব আৰু দাদা ইণ্টাৰনেশ্যনেল টাইপত কিবা কণী বনাই আছে সেই কণী খাই পেলাই সুধি আছোঁ মই ভাত খাই পেলাই মানে কেনেকৈ পাইলট হ'ব আপোনালোকক দাদা আপুনি মানে অসমতে পঢ়িছিল না মই অসমত নামৰূপত পঢ়া নামৰূপৰ কোন স্কুলত পঢ়া মডেল স্কুলত পঢ়া অ'কে তাৰপিছত মই হায়াৰ ছেকেণ্ডেৰী নামৰূপ কলেজৰ পৰা পঢ়া তাৰপিছত মই কাৰ্ণাল হাৰিয়ানা ইনষ্টিটিউট অফ চিভিল এভিয়েশ্যনৰ পৰা ফ্লাইং কৰিছিলোঁ পাইলট হ'বলৈ ইমান দিগদাৰ ইমান মানে মুস্কিল নহয় আপুনি ছায়েন্স ফিজিক্স আৰু মেথছ বেকগ্ৰাউণ্ড হ'ব লাগিব মানে আৰ্টছ হ'লে নোৱাৰে নহয় জানো আৰ্টছ হ'লে নোৱাৰে কাৰণ ইণ্ডিয়ান ৰেগুলেশ্যনছত আপোনাৰ ফিজিক্স আৰু মেথছ লাগিব ইভেন ফিজিক্স কেমেষ্ট্ৰি বায়'লজি হ'লেও নহ'ব মেথছ থাকিব লাগিব ইটছ লাইক PCM তো হেজ টু বি দেয়াৰ তো মানে হাই ছেকেণ্ডাৰী পাছ কৰিব লাগিব ছায়েন্সৰ পৰা মেথছ ফিজিক্স আৰু মেথছ মেথছ তাৰপিছত কি পঢ়িব লাগে তাৰপিছত আপুনি যিকোনো ফ্লাইং ক্লাব জইন কৰিব পাৰে ফ্লাইং ক্লাব মানে কি বস্তু এইটো ফ্লাইং ক্লাব য'ত আপোনাৰ ট্ৰেইনিং হয় ফ্লাইং ট্ৰেইনিং আৰম্ভ হয় আচ্ছা ইণ্ডিয়াত ভাল ট্ৰেইনিং আগতে আমাৰ টাইমত আছিলে গভৰ্ণমেণ্ট ফ্লাইং ক্লাব আছিলে আমি গোটেই গভৰ্ণমেণ্ট ফ্লাইং ক্লাবৰ পাছ কৰা কিন্তু এতিয়া ধৰক বহুত ভাল ফ্লাইং ক্লাব আহিলে যেনেকৈ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় উড়ান একাডেমি ইটছ এ ভেৰি গুড ফ্লাইং ক্লাব গভৰ্ণমেণ্ট ফ্লাইং ক্লাব প্লাছ ধৰক মই যিমান জনামতে CAE সেইটো বিৰাট ভাল ফ্লাইং ক্লাব গণ্ডিয়াত আছে আছিল এটা সৰু ভিডিঅ' চামিনদাৰ